तो ट्रिपर का रेडी एकदम और हाँ बंद करो वीडियो बंद करो तो हे फैमिली वेलकम बैक टू माय चैनल মই বিশাল আৰু আজি এটা ভাল ভিডিও হ'ব মানে মই ভিডিওটো প্ৰথমবাৰৰ কাৰণে হৈছে ইন্টাৰনেশ্যনেল ট্ৰিপ তো বিকাশ আৰু মই যাই আছো ইন্টাৰনেশ্যনেল ট্ৰিপ কৰিব কাৰণে অকল ভাৰতৰ বাহিৰত কি কৰা তা মানে ভাৰতৰ বাহিৰত যাই আছো इंटरनेशनल ट्रिप करबी हातत আছে 10 টাকা পয়সা আর এই বলে इंटरनेशनल ट्रिप করে और अभी तो रुको क्लाइमैक्स अभी बाकी 10 টাকা লৈ 10 টাকা দি কৰিম আজি আমি 10 টাকা দি মানে ভাৰতৰ বাহিৰলৈ গুচি যাম আৰু ইন্টাৰনেশ্যনেল ট্ৰিপ কৰিম তো ভাল ভিডিও বজাই আছে তাতে বগলো ইয়ার বাসন সাসন ধুলি যাব থাকে মই 10 টাকা লৈ দিব ইন্টাৰনেশ্যনেল ট্ৰিপ ৰেডি তো 10 টাকা লৈ ৰেডি ভাৰতৰ বাহিৰত যাবৰ কাৰণে তো বিকাশ ৰেডি ৰেডি আৰু এটা কথা মই মন কৰিছে মহাত্মা গান্ধী যে থাকিলা গৈ গতাই ভাৰত না পৃথিৱীৰ কাৰণে ঘূৰিব পাৰিলা পৃথিৱী না ভাৰত খানটো পাৰিলা হয় তো মই জানো তো বলা এতিয়া আমি যাইছো ভাৰতৰ বাহিৰত লাগি বিকাশ কিমান দিন হৈ যাম ভাৰতৰ বাহিৰত নাই মই দিল্লীয়ে যাই থাকো দিদি যো তো আজি তুমি আৰু বেলেগকে যাম অলপমান 10 টকা লৈ ফেলে তো 10 টকা লৈ ফেলে ফুল ৰেডি ইন্টাৰনেশ্যনেল ট্ৰিপ হবে কামত দুটাই আছে আৰু ফুটাও আছে ষ্টেজত কবা ধৰে এখন 10 টকা কামত আহে নে নাহে তো বিকাশ আৰু মোৰ ইন্টাৰনেশ্যনেল ট্ৰিপৰ কাৰণে একদম সময় আহি গ'ল এতিয়া আমি যাম ইন্টাৰনেশ্যনেল ট্ৰিপৰ কাৰণে বিকাশ পাছপোৰ্ট ভিজা সব ৰেডি আছে 10 টাকাও আছে মোৰ বাকি পাছপোর্ট ভিজা একদম সব আছে 10 টাকা রাখা না রেডি হয়ে তো চলো ইন্টারন্যাশনাল ট্রিপ সসমে কেন অদ্ভুত ন মানে খোজকাঢ়ি কাঢ়ি ইন্টারন্যাশনাল ট্রিপ কৰি আছো কেনে এটা বিকাশ খোজকাঢ়ি কাঢ়ি মই থাকিলে সকলো সম্ভৱ না প্লেন আছে না এয়াৰপ্লেন আছে না ফ্লাইট আছে না কি দিয়া আছে না অমুক আছে অকল আমাৰ ভৰি দুখন আছে আৰু ভৰি দুখন যাই আছো ইন্টারনেশনাল ট্রিপ টাকা 10 টাকা লগত লৈ ফেলে ভাবি চাও 10 টাকা লৈ ফেলে তো 10 টাকার ইন্টারনেশনাল ট্রিপ 3 2 1 বলা ট্রিপ একো নাই একো নাই তো মানে মোৰ বেগত আছে কাপোৰ জোতা আছে বাকি কিবা কাৰণে আছে না মানে টিং টিং করে বাজে দিছে দে দাদা যাব পাৰিম ন आपके साथ है क्या बच्चों का बर्थ सर्टिफिकेट है ले से ऐसे घूमने तो दोस्त अरे तो फिर आप गेट तक घुमा के लाइए ठीक है अंदर घुसने नहीं देगा तो फिर क्या फायदा है पैदल ले जाओ 100 मीटर दूर है ज़्यादा दूर 100 मीटर जाना है हम जा सकते हैं ना তো প্ৰথমতে ভাবছি আমাক কিবা বেলেগ দিলে মানে ভাবছি আৰু কি আছে তুম মানে বাচ্চিৰো আৰু কি গম পাইছি যে জোতা আৰু কাপোৰ আছে তো কে বাছা নাজো কিন্তু এটু 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 ফটো দেখি কিনে মোক যাবা লাগিব আধাৰ কাৰ্ড দেখালে মই যাবাই নোৱাৰিম কে এটু ফটো দেখা নাই কি আধাৰ কাৰ্ড আৰু বিকাশ তোমাৰ কাৰণে যে আৰু উৰা তোমাৰ কাৰণে যে ফাঁচি গেলো তুং তুং করে পাচ্ছি কিন্তু ই কি জানে বগরি লৈছি এই বগরি লৈছি আৰু বগরি নিলে ফাঁচা লাগে দে হে চুৰ কবার বগরি লৈ আহে মানে দেখছো মানুহ দেখছো কিন্তু দেখা নাই মানে ভাৰতৰ বাহিৰত আছে ইন্টাৰনেশ্যনেল ট্ৰিপ কৰিব আহিছে আৰু বগরি লৈছি আৰু ভুটানৰ প্ৰথমখন দোকান পাইছো আমি ইয়াতে দাদা হাই হামিন দি আছে ভুটানৰ প্ৰথমখন দোকান আৰু বিশাল নহয় মই বিশাল বাৰু ই বিকাশ মই এটা কথা বিশ্বাসে নাই মানে যে আমি ভুটানত আছো মানে হাজাৰ হওক ভাৰতৰ বাহিৰত আছো হা কেনেকৈ এটা মানে 10 টকা লৈ ফেলাইছো ভাৰতৰ বাহিৰত আৰু 10 টকা কিবা কিনিব লাগিব নহয় চাও বাৰু কি কম লাগে এটা আৰু কি আছে ভিতৰত মানে সেইখন নহলক সেই এখন আছে দাদা আৰু এখন আছে গেট তো কি আৰু বিকাশ আৰু এখন গেট এটা সব ভুটানৰ কমলা নিবে লাগবে এবার ওদের ঠান্ডা আর ভুটানের মানুষ
তো ট্ৰিপৰ কাৰণে ৰেডি একদম আৰু 2 খোজ পালি ভূটান বলক তো ফাইনেলি ভাৰতৰ বাহিৰত আহি গ'লো ভূটান হা মানে এটা অলপমান বেলেগ ঘটনা আহি গ'ল মানে মোৰ বেগত আছিল কিবা জোতা আছে কাপোৰ আছিল কিবা কিবা আছিল মানে চুৰিও আছিল সৰু যেতিয়া পিন্ধিব গৈছোঁ আৰু মানে জলদৰ লগে কিবা হৰেণ এটা বাজি উঠি আছে তো সেইকাৰণে মানে কি সন্দেহ কৰিছে বেলেগ বস্তু থকা দেখোন আৰু যাব সোমাব নিদিয়ে এতিয়া তো চুৰিটো আছিল তুমি মানে কি ক'ম আৰু মানে পিকনিকত যিহেতু আহিছোঁ তো চুৰি যদি আছিলে লগত আৰু ভাবিছোঁ কি কামত আছোঁ যিহেতু বাচ্ছি হৰেণ চৰেণ যাব নিদিয়াক আৰু কি ক'ম হ'লেও একবাৰ ভৰিখন চুইছোঁ আৰু ভূটানত তথাপিও যিহেতু মানে ভূটানৰ মেইন গেটত সোমোৱা নাই তথাপিও আমি ভূটানতে আছোঁ ন বৰ্তমান বিকাশ তো 10 টকাটো কিবা এটা বেলেগ বস্তু খাই দিওঁ প্ৰথম ভূটানৰ ফুচকা খাওঁ ভূটানৰ ফুচকা কিয় ভূটানৰ ফুচকা ইটো অলপমান ইউনিক ফুচকা আৰু ভূটানৰ ফুচকা ফুচকা বহুত আচ্ছা যা ভূটানৰ ফুচকা খালোঁ 10 টকাতে আৰু 10 টকাৰ ইণ্টাৰনেশ্যনেল ট্ৰিপ খতম বিকাশো খতম মানে বিকাশে যাব এইবিলাক মই অলপমান গৈছিলোঁ জাষ্ট বিকাশে অলপ যাব এইবিলাক 10 টকা খতম আৰু ইণ্টাৰনেশ্যনেল ট্ৰিপো খতম এতিয়া আছোঁ বেক টু ইণ্ডিয়া তো ভিডিঅ'টো ইমানে আছে যদি ভাল লাগছে কমেণ্ট কৰি দিব আৰু ভিডিঅ'ত লগ পাই আছোঁ তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো প্ৰেছ কৰি থ'ব বিকাশে মই ভিডিঅ'ত লগ পাই আছোঁ